হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। মই জয়ন্তী শইকীয়া পুনৰবাৰ নতুন এটি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ ভালেই, মোৰো ভালেই বাৰু। আৰু ব্লগটো মই ঘৰতে ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু সময়ৰ অভাৱ, তো মুখত তামোল এখন ভৰাই ডিউটি অহাৰ পাছতহে মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু বহুত দিন ব্লগ দিয়া হোৱা নাই, চ' দীপাৱলী উপলক্ষে আজি ব্লগ এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এয়া মোৰ কৰ্মস্থান, আমাৰ ইয়াতে ডিলাৰতে সজাইছে পৰাইছে, যিহেতু আজি দীপাৱলী হয়। তো আহি পেলাই এয়া আমি সকলোৱে ধুনীয়াছে আজি অকণমান বেলেগ এটা লুকছত আহিছোঁ সকলোখিনি ন। তো এইফালে দাদাজনকো মই বস্তু এটা আনিব দিছিলোঁ, চ' আনি দিলে, থেংক ইউ ছ' মাছ। আৰু আপোনালোকক এইখিনিতে জনাই থওঁ যে মই ব্লগটো ভইচ অভাৰ দিয়া নাছিলোঁ কাৰণে দীপাৱলী পাৰ হৈ যোৱা 2 দিন হৈ গ'ল, কিন্তু আজিহে মই আপলোড কৰিব খুজিছোঁ, আপলোড কৰিছোঁ। চ' আপোনালোকে চাব বুলি আশা থাকিলে। তাৰপিছত এনেকৈ কৰি সকলোৱে চাহ খালোঁ, মিঠাই খালোঁ, খাই পেলাই আমি 12টামান বজাত আহিলোঁ বজাৰ পূৰ্ণিমা বাৰ লগত। যিহেতু দীপাৱলী উপলক্ষে আমাৰ ডিলাৰত প্ৰতি বছৰে এটা ৰংগুলি অঁকা হয় শ্ব'ৰুমত, তো তাৰ কাৰণে বস্তু আনিবলৈ আহিলোঁ। আৰু ইমানেই দাম বস্তুবিলাক, সঁচাকৈ দেই, মানে জুই বুলি যে কয় বস্তুৰ দাম, চ' জুই চাই দাম হৈছে। তো এনেকৈ কৰি বস্তু লৈ মেলি 2টামান বজাত আমি পাই গ'লোহি ডিলাৰ। ইটো সিটো চালোঁ, কৰিলোঁ, কথা পাতি ফটো কৰি মেলি হোৱাৰ পাছতে ভাগৰ লাগিলে। তাৰপিছত ভাবিলোঁ আমি খানাটো খাই আহোঁ। চ' আজি যিহেতু ফেষ্টিভেল হয়, তো আমি বাহিৰত খাবলৈ আহিলোঁ। পিছে এইটো ট্ৰিট আমাক দাদা এজনে দিবলগীয়া আছিলে, চ' দাদাৰ ফালৰ পৰা দিলে। আৰু য'তে যোৱা নহওক, খানা খাবলৈ গ'লে ফাৰ্ষ্টতে মেনুখন সকলোৱে মোকে দি দিয়ে যে চাচোন কি খাম অৰ্ডাৰ। তো চাই মেলি সকলোকে সুধি পেলাই একদম চিম্পল এটা খানা খালোঁ, আৰু নান খালোঁ, চিকেন খালোঁ, এনেকৈ কৰিয়ে। তো ভাল লাগে এইবিলাক ফেষ্টিভেল টাইমতে এনেকৈ কৰি মানে পালন কৰা হয় ন। আৰু সদায়তো কামৰ মাজতে থকা হয়, এটা মনটো ফ্ৰেছ হৈ যায় সকলো এনেকৈ কৰি আহিলে কৰিলে। আৰু ইয়াতে খানা পিনা খালোঁ, খাই পেলাই ধুনীয়াকৈ ফটো মাৰিলোঁ। ইফালে আকৌ আমাৰ ৰংগুলি আঁকিবলৈ আছেই হয়, 3টা বাজিবই হ'ল, যিহেতু ঘৰো আজি অকণ সোনকালে যাব লাগিব। তো খানা খাই মেলি লৰালৰিকৈ 3:30 মানত আহি পেলাই শ্ব'ৰুমত সকলোৱে মিলি এটা ৰংগুলি আঁকিবলৈ লাগি গ'লোঁ। আৰু দেখিছেনে হাতে দিবলগীয়া হৈছে, যিহেতু টিউবটো নাপালোঁ মই। আৰু টিউবটো বহুত বেছি দামো ক'লে একচুৱেলি, সেইকাৰণে লোৱা নহ'লে। তো সকলো আমি গোটেইকেইজনীয়ে মিলি এটা ৰংগুলি আঁকিলোঁ। কেনেকুৱা হৈছে জনাব। একদম চিম্পুলত বনাইছোঁ যাতে জল্দি হৈ যাওক, কাৰণ এতিয়া দিন ছুটি, 4:30মানতে গধূলি হৈ যায়। তো সন্ধিয়া হ'বই হ'ল, একেবাৰে লাষ্টৰ ফাইনেল লুকছটো মই দিছোঁ, কাৰণ সকলোৰে তলত বহি বহি কঁকাল বিষ হৈ গ'ল। তো এয়া আৰু সন্ধিয়া হ'ল, সন্ধিয়া হওঁতে ইয়াতে আমাৰ ৰয়েল এনফিল্ডৰ মই আপোনাক দেখাই দিছোঁ, অকণমান লাইটিংখিনি দেখাই দিছোঁ। সকলোখিনি কামত ব্যস্ত, চাকি দিব হ'ল যিহেতু। আৰু এইখিনিতে খুব কমেডি, মানে সকলোৱে ইটোৱে সিটো ধেমালি কৰা মেলা, সেইবিলাক দেখিছেনে। মোৰ কেমেৰা দেখি ৰিণ্টু দাৰ একশ্যন চাওক আৰু প্ৰভাত দাৰ চকু চাওক, কি ক'ব। এইবোৰ মেমৰি ন, পাছত চাব পাৰিম কেতিয়াবা, যদি ইয়াত নাথাকোঁ তেতিয়া চাব পাৰিম। চ' এইবিলাক মেমৰি হিচাপে থাকি যাব সদায়। তাৰপিছতে সকলোৱে বাহিৰতে এইবোৰ বম ফটকা কিবাকিবি ফুটালোঁ, কৰিলোঁ। আপোনালোকক ৰংগুলিটোৰ ৰাতি ফাইনেল লুকছটো দেখাই দিছোঁ। এয়া চাওক কি ধুনীয়া লাগিছে ন, ভাল লাগিছে ন, মই নিজে কৈছোঁ। আৰু একেবাৰে ৱৰ্কশ্বপত 5 মিনিটত এইটো ৰংগুলি আঁকিছোঁ, 5 মিনিট মানে টাইম। আৰু একেবাৰে শেষত আমাক মিঠাই দিলে প্ৰসাদ দাই, চ' থেংক ইউ আৰু হেপী দেৱালী আকৌ কৈছোঁ। এনেকৈ কৰিয়ে 6টামান বজাত ঘৰ আহিলোঁ, বাগানৰ ঘৰলৈ আহিলোঁ। এয়া তাৰপৰা দিয়া মিঠাই। আৰু ভণ্টি আৰু ভাগিন আহিম ক'লে বাগানত, যিহেতু আমাৰ কালী পূজা পতা হয়। তো সিহঁতৰ কাৰণে ৰুটি চব্জি বনাম বুলি ক'লোঁ, মাৰ কাৰণেও পেকিং কৰি পঠাম বুলি ভাবিলোঁ। তো এইফালে পনীৰ মটৰ বনালোঁ লৰালৰিকৈ। আৰু আমাৰ বাগানতো কালী পূজাৰ দিনাখন খুব ভাল লাগে, মানে আমাৰ ঘৰৰ বেক চাইডে এখন ডাঙৰ ফিল্ড আছে, তাতে কালী পূজা পতা হয় আৰু ভাওনা পতা হয়। এয়া হৈছে আমাৰ কলনীৰ দৃশ্য, আমাৰ কলনীত যোনটো মন্দিৰ আছে খুব ধুনীয়াকৈ সজাইছে। তাৰপিছতে আহিলোঁ কালী পূজাত চাকি দিবলৈ দেৱীৰ ওচৰত। আৰু ইয়াৰ বেক চাইডে মানে ডাঙৰ এখন ভাওনা হয়, কিন্তু ভাওনা চোৱা নহয়। তথাপিতো আমি ইয়াতে সদায় প্ৰতি বছৰে আন বছৰৰ নিচিনাকৈ এইবছৰো তেনেকৈ চাকি বন্তি জ্বলালোঁ, মাৰ ওচৰত আশীৰ্বাদ বিচাৰি পেলাই। আৰু মোৰ মাতটো পিছে ভাগি থকা নিচিনা পাব, যিহেতু চৰ্দি বহুত বেছি হৈছে, তো বেয়া নাপাব আপোনালোকে। আৰু এয়া দেখিছেনে, আমি অকণমান ওলাই আহিলোঁ বাহিৰলৈ বুলি।
তাৰপিছত ভাবিলোঁ আৰু আপোনালোকে পিছে পূজা কেনেকৈ পালন কৰিলে জনাব মোৰতো বাৰু ভিডিঅ'টো দিয়া ব্লগটো দিয়া দেৰিয়ে হৈছে তথাপিতো আপোনালোকে মৰম কৰিব বুলি আশা থাকিলে চ' আজিলৈ মোৰ ব্লগটো ইমানেই আছিলে আৰু সকলোৱে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিলে চ' আজিলৈ ইমানেই আছিলে বাই